ভাৰতত আৰু 12,000ৰ তলৰ চাইনিজ ফোন পোৱা নাযাব। বহুত আমেৰিকান ৰিপৰ্টৰ মতে ভাৰতৰ চৰকাৰে এটা নিৰ্ণয় ল'ব য'ত 12,000 বা 12,000ৰ তলৰ ফোন ভাৰতৰ মাৰ্কেটত পোৱা নাযাব। এইটো যদি হয় এইটো এটা বহুত ৰিভলিউচনাৰী ষ্টেপ হ'ব। এগেইন কিন্তু এনেকুৱা ষ্টেপ এতিয়ালৈকে লোৱা নাই। প্ৰাইমাৰিলি ব্লুমবাৰ্গৰ নিচিনা কোম্পেনীয়ে ৰিপৰ্ট ওলাইছে যে ইণ্ডিয়া লাইকলি টু বেন চাইনিজ কোম্পেনীজ চেলিং ফোন আণ্ডাৰ 12,000। এজ ডাইৰেক্ট কনজিউমাৰ্ছ এইটো ডাইৰেক্ট প্ৰভাৱ পৰিব আপোনালোকৰ ওপৰত, কাৰণ বহুত মানুহে চাইনিজ মেড ফোন চলাই আছে। তথ্য পোৱা গৈছে যে প্ৰাইমাৰিলি চাইনিজ কোম্পেনী যেনেকৈ অ'প', ভিভ', ৰিয়েলমি, চাওমি এইবোৰ কোম্পেনী যোনবোৰ ফোনত 12,000ৰ তলত আছে সেইবোৰে বেন হ'ব। এতিয়া আপুনি জানিব বিচাৰিব এনেকুৱা হ'লে চাইনিজ কোম্পেনীৰ কিমান লছ হ'ব। আগৰ বছৰ ভাৰতীয় ৰাইজে 1.5 লাখ কৰোৰ টকাৰ চাইনিজ ফোন কিনিছিল। এইটো আপোনাক মই কনজাৰভেটিভ এমাউণ্ট কৈ আছোঁ। 1.6 লাখ কৰোৰ টু 1.7 লাখ কৰোৰ হোৱাটো কোনো ডাঙৰ কথা নহয়। এতিয়া আপোনালোকৰ প্ৰশ্ন হ'ব ভাৰত চৰকাৰে কিয় এনেকুৱা কৰিব বিচাৰিছে। এতিয়া আমি ক'ম ভাৰত চৰকাৰে বিচাৰে যে এইটো এনেকুৱা এটা ছেগমেণ্ট হয় য'ত ভাৰতীয় মোবাইল ফোন কোম্পানীবোৰ ডাঙৰ হওক, ৰাইজ কৰক। বহুত কোম্পানী আছে ইণ্ডিয়াত যেনেকৈ লাভা আছে, মাইক্ৰমেক্স আছে, ভেৰিয়াছ বহুত কোম্পানী আছে ইণ্ডিয়াত। এইবোৰ কোম্পানীয়ে চাইনিজ কোম্পানীৰ লগত কম্পিটিশ্যন কৰিব পৰা নাই। চাইনিজ কোম্পানীবোৰে অভাৰ দ্য ইয়াৰ বহুত ষ্ট্ৰেটেজিকেলি ফোনবোৰৰ দাম বহুত কম কৰি ৰাখিছে। অ'প', ভিভ' এইবোৰ কোম্পানীয়ে বহুত বছৰ ধৰি ভাৰতত হেভি লছত বিজনেছ কৰি আছে। কোম্পানী এটাৰ লছ কেতিয়া হ'ব? যেতিয়া কোম্পানীটোৱে নিজৰ প্ৰডাক্টছটো মাৰ্কেট প্ৰাইজতকৈও কমত বেছি ৰাখিব। চ' চাইনিজ কোম্পানীয়ে অভাৰ দি ইয়াৰ ইমান ডিছকাউণ্ট দিলে, ইমান অফাৰ্ছ দিলে যে যোনবোৰ মোবাইল চেলাৰ্ছ আছে, ৰিটেইলাৰ আছে সিহঁতৰ বহুত প্ৰফিটেবল হ'ল। যোনবোৰ কনজিউমাৰ্ছ আছে সিহঁতৰো বহুত লাভ হ'ল। সেইকাৰণে ভাৰতীয় মানুহে চাইনিজ ফোন কিনিবলৈ ল'লে। এতিয়া চাওক ভাৰতীয় মোবাইল ফোন কোম্পানীবোৰৰ হাতত থাকি গ'ল অকল 1-2% মাৰ্কেট শ্বেয়াৰ। দে আৰ দ্য বেয়াৰলি এলেভ টু চাৰ্ভাইভ। এতিয়া চাওক মই আকৌ কওঁ ৰিপৰ্টৰ মতে এতিয়ালৈকে কোনো নিৰ্ণয় লোৱা নাই। 2026লৈকে ভাৰতত 1 বিলিয়ন মোবাইল ফোন ইউজাৰ হ'ব। যদি চৰকাৰে এইটো নিৰ্ণয় লয়ও এইটো বহুত টাইমলি ষ্টেপ হ'ব। এতিয়া মই সুধিছোঁ আপোনালোকে এইটো নিৰ্ণয় কেনেকুৱা পাব আৰু আপোনালোকৰ মতামতটো কমেণ্ট কৰিব, কাৰণ 12,000ৰ তলৰ চাইনিজ ফোনবোৰ বন্ধ কৰিলে ডাইৰেক্ট প্ৰভাৱ আপোনালোকৰ ওপৰতেই পৰিব। এইখিনিয়ে আছিল আজিৰ টপিকটোৰ মূল বিষয়বস্তু, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগ পাম নেক্সট ভিডিঅ'ত।